এনেদৰে মই মোৰ ঘৰত প্ৰতিষ্ঠিত কৰি থোৱা থাপনাখনৰ পৰাই আজি মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে নিশ্চয়। মই ভালে আছোঁ। আজি ব্লগটো এনেদৰে ঘৰৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ, কাৰণ আজি স্কুললৈ নাযাওঁ। স্কুল নোযোৱাৰ কাৰণটো হৈছে আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি, সেইহেতুকে ভাবিছোঁ আজি মই এফালে যাম। আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে যে মই ক'ত যাবলৈ গৈ আছোঁ, গতিকে খুবেই এক্সাইটেড হৈ আছোঁ, কাৰণ য'লৈ যাবলৈ গৈ আছোঁ সেইভাগেই নামঘৰৰ মহত্বই বেলেগ। ভাবিছোঁ আপোনালোককো দেখাম, আপোনালোককো লগত লৈ যাম, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো আশা কৰিছোঁ যে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো। গাইজ, মই গা ধুই আহি গ'লোঁ। এতিয়া সময় হৈছে 11টা আৰু আমি অলপমান পিছতে ওলাই মেলি যাম আৰু চাই থাকিব। এতিয়া মই অলপমান দাইল বনাই থৈ যাওঁ বুলি ভাবিছোঁ। অলপমান মচুৰ দালি লৈছোঁ, মোৰ কাৰণে নহয় বাৰু, দেউতাৰ কাৰণে। মই বাৰু নাখাওঁ, আহি পেলাই খামি। অকণমান মগু দালিও আছে ইয়াত দেই, কাৰণ মচুৰ দালি খোৱাটো ইমান ভাল নহয়। তাৰপিছতে লাহে লাহে ওলাব লৈছোঁ। এফালে মই বগা কাপোৰ নানিলোঁ, সেইকাৰণে এযোৰকে চাকি আনিলোঁ। চাকিকেইটা মই ধুই পেলাই ৰেডি কৰি থৈছোঁ। ধৈৰ্য্য বা আৰু মোৰ তাৰপিছতে মই अपने लगाऊंगी मेरा मेकअप, ये है मेरा मेकअप। আরে আরে সাইরা প্রতিবারে হয় ভাল পোৱা মই নজানো। देन आया मेरा छोटा सा लिप बाम, लिपस्टिक लिप बाम पिंक हो जाए, पिंकी पिंकी मैं लगा ली। तो लाहे कालारটো উঠি আছে। ইমান সৰু কাণ ফুলি পিন্ধি ডাঙৰ কাণ পিন্ধো। গাইজ, ওলাই হৈ গ'ল। দিছ ইজ মাই ফাইনেল লুক। পাই গ'লোঁ। হাই, এই আমি গৈ আছোঁ। ধুনু ধুনু লাগিছে। মোৰে খালি বগা কাপোৰ নাই, ইমান ধুনীয়া লাগিছে। আমি ভাবিছোঁ চাগে ন যে এইকেইজনী ক'ত পালেহি, কাৰণ আমি আহিছোঁ নামঘৰলৈ, কিন্তু এতিয়া আমি আছোঁ মানুহৰ ঘৰত। হয়, আমি বাইদেউ এগৰাকী ঘৰলৈ আহিলোঁ। দেখাম বাৰু মই বাইদেউগৰাকী, বা নামঘৰটো ফ্ৰণ্টতে হয় বাইদেউগৰাকীৰ ঘৰ, সেইকাৰণে ভাবিছোঁ একেলগে সোমাই পেলাই লৈ যাওঁ। এয়া আমাৰ ধৈৰ্য্য বা ঠিক ঠাক কৰি আছে নিজকে। তাৰপিছতে বাইদেউ আহিলে দেখাম বাৰু। বাইদেউহঁতৰ ঘৰটো অকণমান নতুনকৈ বনাইছে, মই এবাৰ দেখাই দিম বাৰু। সেইটো কৰি গৈছে চব, কিন্তু ধৰাচোন চাকিখিনি ভাঙি যাব নহ'লে, মই দেখাই দিম বাৰু দেই। ঘৰটো নতুনকৈ বনাই আছে, কমপ্লিট হোৱাগৈ নাই, কিন্তু তথাপিও দেখাই দিছোঁ এবাৰ। বাইদেৱে ভালো পাব পাৰে, বেয়াও পাব পাৰে বাৰু দেই। আৰু একো নাই, এবাৰ দেখাই দিওঁ ন, পিছত ভালকৈ এদিন আহিলে আকৌ এদিন দেখাম আপোনালোকক। আৰু এইফালে হয়তো ভিতৰলৈ যায়, এতিয়া নেদেখাওঁ, পিছত কেতিয়াবা এদিন আপোনালোকক দেখাম ভালকৈ। আৰু এইফালে বাহিৰলৈ ওলাই আহিছোঁ। হাই, চাওক কিমান মৰম লগা। বাইদেউহঁতৰ ঘৰত বোলে চব আছে। মুখখন চোৱা না, মুখখন উলিয়াই দি সোমাইছে ঘৰলৈ। হাই হাই, হাঁহো আছে এইফালে। এইফালে ওপৰলৈ চাই বনাই আছে, কমপ্লিট হোৱা নাই হয়তো। এয়া মিডল পইণ্ট আৰু ঘৰটো। তাৰপিছতে এইফালে গাড়ী আছে, আৰু আমি এইফালৰ পৰা আহিছিলোঁ আৰু এইফালে ওলাই যাম। আৰু এইফালে আছে নামঘৰ ভাগ। সেইজনী মই এয়া বাইদেউ, আমি বাইদেউহঁতৰ ঘৰলৈ আহিলোঁ। বাইদেউ ওলাইছে। পালোহি। নামঘৰ
নামঘৰটো শিৱসাগৰৰ এক স্থানীয় নামঘৰ হয়। ভাবিছোঁ নামঘৰৰ পৰা আহোঁগৈ, কাৰণ আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি, সেই হেতুকে ঈশ্বৰৰ চৰণত সেৱা কৰা হ'ব, আৰু সেই ভাবি আমি আজি নামঘৰলৈ আহিলোঁ। আৰু এই নামঘৰ ভাগি আচলতে তাৎপৰ্য অলপ সুকীয়া অন্য নামঘৰতকৈ। ভাবিছোঁ আপোনালোককো দৰ্শন কৰাম, আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই স্থানীয় ৰাইজৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ, গতিকে আপোনালোকে গোটেই ভিডিঅ'টো চাব, তেতিয়া গম পাব। আশা কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। নামঘৰ ভাগৰ ভিতৰলৈ সোমাই আপোনালোকে দেখা পাব প্ৰত্যেকটো খুঁটাতে ভগৱান বিষ্ণুৰ 10 অৱতাৰ, মৎস্য কুৰ্ম নৰসিংহ, বামন পৰশুৰাম, হৰিৰাম, বৰাহ শ্ৰীৰাম, বুদ্ধ আৰু কল্কি খুব সুন্দৰভাৱে মূৰ্তি সজ্জিত কৰি তোলা হৈছে। আমি ধুনীয়াকৈ বন্তি জ্বলাই ল'লোঁ। বন্তি জ্বলোৱাৰ পিছতে আমাক চাহ খাবলৈ দিছে, আৰু আমি চাহ খাই লওঁ। ঘৰত আমি যিমানেই চাহ জলপান খাওঁ, নামঘৰত দিয়া চাহ জলপানৰ সোৱাদেই সুকীয়া, নহয় জানো? আৰু এগৰাকী বাইদেউ আহিছিলে, এয়া নাম ল'বলৈ গোপিনীসৱে যোজা কৰিছে। এগৰাকী বাইদেউ এতিয়া নাম লোৱা হৈ গ'ল। এতিয়া জলপান খোৱাৰ সময়। আমাক জলপান খাবলৈ দিছে, আৰু আমি জলপান খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু আজি নামঘৰত জলপান খুৱাইছে আমাৰ স্কুলৰ বাইদেউ এগৰাকীয়ে। এতিয়া আহিছোঁ বিশেষ তাৎপৰ্যপূৰ্ণ কথাটোলৈ। এই নামঘৰ ভাগক মই এইকাৰণেই বিশেষ সুকীয়া বুলি কৈছিলোঁ, কাৰণ আমাৰ সাধাৰণতে নামঘৰসমূহত 7খলপীয়া সিংহাসন থাকে, আৰু সেই মণিকূট ভাগক মানুহে কি কৰে, পূজা অৰ্চনা কৰে বা নাম কীৰ্তন কৰে। কিন্তু এই নামঘৰ ভাগত আপোনালোকে সেই কাঠৰ 7খলপীয়া সিংহাসন দেখা নাপায়। ইয়াত দেখা পাব আপোনালোকে উইহাফলৰ দ্বাৰা নিৰ্মিত মাটিৰ সিংহাসন। নামঘৰ ভাগৰ বিষয়ে আমাৰ বাইদেউগৰাকীয়ে কিনো কয় শুনোচোন, আহক। কওকচোন। আমি মণিকূট পাহাৰৰ বিষয়ে ইমান ভালকৈ নাজানো, হ'লেও মই ইয়াত থকা আজি 32 বছৰ হ'ল। এই 32 বছৰটো আমি এনেদৰে দেখি আহিছোঁ আৰু শুনিছোঁ। আমাৰ ইয়াৰ গাঁৱৰ বাকী বয়োজ্যেষ্ঠসকলৰ মুখে আমি শুনিছোঁ যে এই ভাগি নিজে নিজে মণিকূট হোৱা, আৰু বহুত বছৰ হ'ল, মানে প্ৰায় 50 বছৰ ওপৰত হ'ল, 60 বছৰ পঁচাশী বছৰ। আমাৰ শহুৰহঁতৰ আগতেই হোৱা, আমাৰ শহুৰহঁতৰ আগতেই হোৱা এনেদৰে আছে ন? এনেদৰেই আছে। নামঘৰ ভাগি সদায় প্ৰতিপালন কৰিবলৈ চেষ্টা কৰি আহিছোঁ। এনেকৈ আকৌ শুনিছিলোঁ, এনেকৈ সপোনত দেখাইছে বুলি মই কথা এষাৰ শুনিছিলোঁ। আমিও শুনিছিলোঁ, এতিয়া তাৰমানে এজনক সপোনত দেখাইছিলে, সপোনত দেখালে যেতিয়া উঠি আহিছিলে, উঠি আহোঁতে ভগৱানে তেওঁক দেখালে যে ইয়াত নামঘৰ স্থাপন কৰিব লাগে। সেয়েহে তেতিয়াৰ পৰা গাঁৱৰ ৰাইজে লগ লাগি নামঘৰ ভাগি স্থাপন কৰিলে। তেতিয়াৰ পৰা এনেকৈ আছে। সপোন দেখুৱালে পকা কৰিবলৈও নিদিলে, আৰু হেৰি কৰিবলৈ ভাঙিবলৈ নিদিলে। এতিয়া ঈশ্বৰে এইভাগে আছে, সৰুৱে ৰাখিছে, তেওঁলোক গ'ল, আমি আছোঁ আৰু ভগৱানে থৈছে। তাৰ বাহিৰে আমি কি কৰিম? তাৰমানে সিংহাসন তাৰমানে আমাৰ এইবিলাক নামঘৰত যি ধৰণে সিংহাসন কাঠেৰে বনোৱা হয়, আমাৰ ইয়াত সিংহাসন থাকি কাঠৰ নহয়, মাটিৰ নিজে নিজে হোৱা, সকলৰ দ্বাৰা হোৱা। ঠিক আছে বাৰু, ধন্যবাদ থাকিল। আমি গম পালোঁ যে এই নামঘৰ ভাগ কমেও 50 বছৰ পুৰণি, আৰু এই নামঘৰ ভাগত মণিকূট ভাগ নিজে নিজে উৎপত্তি হৈছিল, আৰু কাৰোবাক সপোনত দেখাইছিল যে ইয়াত এটা নামঘৰ প্ৰতিষ্ঠা কৰিব লাগে, আৰু তেতিয়াৰ পৰাই আজি বৰ্তমানলৈকে সেই নামঘৰ ভাগ তেনেদৰেই আছে, আৰু মানুহে খুব সুন্দৰভাৱে প্ৰতিপালন কৰি আহিছে। আৰু আপোনালোকে যদি বিশ্বাস কৰে, নহয় জানো, ইয়াত সঁচাই এক ঐশ্বৰিক শক্তি নিহিত হৈ আছে। এতিয়া সন্ধিয়া হৈ গ'ল, আমি ঘৰলৈ যাওঁ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই বাই।